ইণ্ডিগো এইটো বাঁহপাত এইটো বাঁহপাতৰ কাপোৰ এইটো ধান খেৰ আৰু চাহপাত চাহপাত আৰু আমাৰ মানে মেইন থিমটো এইটো কেন এ পিচ অফ ক্লথ হেল্প কনজাৰ্ভ বায়'ডাইভাৰ্চিটি তেতিয়াহে আমাৰ বস্তুটো চলি থাকিব হয় হয় সেইটোৱে এই কালাৰ পেলেট হয় এইবিলাক চব নেচাৰেল কালাৰ 100ৰ ওপৰত কালাৰ আছে হেল্ল' পাৰ্টনাৰ এতিয়া মই আপোনালোকক দেখুৱাইছোঁ মানে ৰাভা সম্প্ৰদায়ৰ লোকসকলে ঘৰত কেনেকৈনো তেওঁলোকে কাম কাজ কৰে তেওঁলোকৰ কাম কাজসমূহ কেনেকুৱা মানে আজিৰ দিনত নহয় আগৰ দিনত এইবোৰ আছিলে আজিৰ দিনত খুব কমেই এইবোৰ প্ৰচলিত হৈ আছে তো সচৰাচৰ আগৰ মানুহে ৰাভা সম্প্ৰদায়ৰ মানুহে ঘৰত কি কি ব্যৱহাৰ কৰিছিল কেনেকুৱা কাম আছিল সিহঁতৰ ঘৰত সম্পূৰ্ণ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু এতিয়া মই দেখুৱাইছোঁ প্ৰথমতে মানে সেইটো পদূলিমুখৰ মানে যিটো গেট হয় সেইটো আদৰ্শ গৃহ বুলি তেওঁলোকে লিখিছে এইটো আমাৰ মানে গাঁৱলীয়া মানুহে এইটো গেট বুলি কয় আগৰ দিনত এইটো সোমাই পেলাই মই এতিয়া আপোনালোকক দেখিছোঁ ওপৰতে চিধা এতিয়া আপোনালোকে দেখিছে দলি থোৱা চাং মানে এই জেগাটোত মানে ইয়াতে ৰাভা সম্প্ৰদায়ৰ মানুহে ধান খেতি কৰাৰ পিছত ইয়াতে ধান ৰাখে মানে ধান থোৱা জেগা এইটো মানে তাৰপিছত মই আপোনালোকক ফোনতে দেখুৱাইছোঁ ঢেঁকীশাল আজিৰ দিনত ঢেঁকীশাল দেখিবলৈ নাই এতিয়া আপোনালোকে দেখিছে ঢেঁকীশাল এতিয়া আপোনালোকে দেখিছে এতিয়া ইয়াৰ ব্যৱহাৰ আজিকালি খুব কমেই মানে 100% মানুহে এইবোৰ ব্যৱহাৰ কৰে ঢেঁকীশাল যিটো আপোনালোকে দেখি আছে এতিয়া এইটো যিহেতু দেখিছে আপোনালোকে আজিৰ দিনত ইয়াৰ ব্যৱহাৰ খুব কমেই প্ৰচলিত হৈছে তাৰপিছতে মই আপোনালোকক এতিয়া দেখুৱাবলৈ লৈছোঁ ডাংঘৰ মানে ৰাভা সম্প্ৰদায়ৰ মানুহে ডাংঘৰ বুলি ক'লে যিটো মানে ঘৰৰ যিটো মেইন ঘৰ মানে সেইটো ডাংঘৰ বুলি কয় তাৰপিছতে মই আপোনালোকক দেখুৱাম এতিয়া বাইদেউ এইটো এৰী পলু কেনেকৈ কৰে মানে এবাৰ দেখুৱাই দিয়কচোন সূতা বনাই আছে ফুল এইফালে পৰিছে মানে এৰী পলুৰ পৰা এনেকৈ মানে সূতা বনায় মানে এইখিনি ক'ৰ পৰা আহিছে মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ তাৰ আগতে সূতা নবনাৰ আগতে ক'ৰ পৰা আহে এই সূতা আপোনালোকক দেখুৱাই আছোঁ প্ৰথমতে আপুনি মানে এনেকৈ মানে পলু চাং এইটো পলু চাং বুলি কৈছে এই পলুৰ পৰা মানে এই সূতা হোৱাৰ যিটো ছিষ্টেম বাঁহ যিটো এই পলুৰ যিটো বাঁহ হয় ইয়াৰ পৰা সূতা বনোৱা হয় আচলতে এই দেখিছে আপোনালোকে পলু চাং বুলি এটা লিখা আছে এইবোৰ যেতিয়া ডাঙৰ হ'ব ডাঙৰ হৈ পেলাই সিহঁতে বাঁহ আছে এই বাঁহৰ পৰা তেনেকৈ সূতা বনোৱা হয় প্ৰস্তুত কৰা হয় অলৰেডি আপুনি দেখিছিলে আৰু এতিয়া দেখুৱাইছোঁ কেনেকৈ কি কৰে মানে পলুটো ডাঙৰ হৈ পেলাই বাঁহ হয় বাঁহ হোৱাৰ পিছত এইবোৰ মানে বাঁহটো ইয়াৰ ভিতৰত যিটো মানে লেতেৰা থাকে সেইটো উলিয়াই দিয়া হয় সেইটো পানীত দি পেলাই এনেকৈ সূতা পোৱা আচ্ছা আচ্ছা পলু এনেকৈ বহুত ভাল লাগিল তাৰপিছত আপোনালোকক দেখিছোঁ এয়া দেখিছে আপোনালোকে ৰান্ধনী ঘৰ তাৰপিছত আপোনালোকক মই দেখুৱাইছোঁ এতিয়া তাঁতৰ শালি মানে এয়া দেখিছে যিহেতু মই অলপ আগতে কৈছিলোঁ আমাৰ যিবোৰ মানে ৰাভা বড়ো জনগোষ্ঠীয় লোকসকলে ঘৰত যিবোৰ কাম কাজ কৰে দিন যিবোৰ কাম কাজ তেওঁলোকৰ ইয়াতে ভালদৰে তেওঁলোকে উপস্থাপন কৰি ৰাখিছে ইয়াতে কি সূতা দিয়া হৈছে বাইদেউ এৰী সূতা আচ্ছা আচ্ছা নেচাৰেল কালাৰ আচ্ছা 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 আপোনাৰ ঘৰ গুৱাহাটী গাৰেলি অঁ এইবোৰ কি সূতা এই প্ৰথম সূতাটো কি হয় এইটো এৰী সূতা প্ৰথমতে ধান খেৰৰ পৰা ৰং কৰা গৈছে আচ্ছা আচ্ছা আৰু এইটো চিকন পাত হয় একে সূতা মানে
পাটৰ পৰা ৰং কৰা হৈছে এই সূতাটো মানে ধান খেৰৰ পৰা এইটো কালাৰ কৰিছে আৰু এই সূতাটো মানে একেই কিন্তু এই কালাৰটো মানে চিগুন পাটৰ পৰা ৰং কৰিছে কালাৰ কৰিছে আৰু এইটো মাজেষ্টা আচ্ছা আচ্ছা সূতাবিলাক আগৰ দিনত মানে এনেকৈ কালাৰ কৰিছিল বেলেগ আচ্ছা 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 হালধিৰ পৰা এই হালধীয়া সূতা দিয়া হৈছে মানে এই কালাৰ কৰা হৈছে এইটো ইয়াৰ পৰা ৰঙা সূতা কি বস্তু আছে এইটো মাজেষ্টা আৰু লেগ লাহা বুলি কয় লাহা এইটো আৰু এটা অকল লাহাৰ পৰা এইটো আচ্ছা আচ্ছা এইটো কলা শিলিখাৰ পৰা কলা পিঁয়াজৰ বাকলিৰ পৰা সূতা কালাৰ কৰিব পাৰি এইটো কালাৰ দিছে এইটো বাঁহপাত মৰাপাত বাঁহৰ পাতৰ পৰা এনেকৈ কৰিব পাৰি কালাৰ দিছে আৰু বাঁহৰ পাতৰ পৰা এইটো কেনেকৈ কৰিব পাৰি বাঁহ পাতটো কি বইল কৰিব লাগে নেকি বইল কৰি বইল কৰি কিনে সূতাটো আচ্ছা 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 আৰু এইটো ইণ্ডিগো পাত ইণ্ডিগো আছাম ইণ্ডিগো বুলি কয় আচ্ছা, আচ্ছা, ইয়াৰ আচ্ছা। পৰা এইটো নীলা আৰু এইটো এইটো কেঁচা চাপাত পাতৰ পৰা এইটো কালাৰ এইটো মণিচাল গুটি এইটো সূতাটো যদি লেতেৰা হৈ থাকে নহয় চাফা হৈছে এইটো আমি বইল কৰি কিনে এইটো চাফা কৰি এইটো ক'ত পোৱা যায় মণিচাল গুটিটো আমাৰ ইয়াতে পোৱা যায় এইটো হালধি এইটো হালধিৰ পৰা হালধীয়া সূতা হয় বহুত ভাল লাগিল বহুত নজনা কথা জানিলোঁ আজি গোটেইখিনি সূতাৰ পৰা যিখিনি কাপোৰ বৈ উলিয়াইছে তেওঁলোকে সেই বাহিৰত বাহিৰত আছে ঠিক আছে এবাৰ দেখুৱাব পাৰিব নেকি হয়তো এবাৰ দেখুৱাব পাৰিব নেকি হেৰিখিনিৰ পৰাই বনিছে আচ্ছা আচ্ছা মানে বাইদেউ সুধিছোঁ মানে এই যিবোৰ মানে সূতা আগতে বগা সূতা আছিলে এই যিবোৰ বস্তু সামগ্ৰী আছিলে সেইবোৰৰ পৰা মানে আপোনালোকে কালাৰ কৰি পেলাই সূতাটো বেলেগ ৰং কৰি আমি ৰং কৰিছোঁ এনেই বহুত মানুহে আজিকালি কেমিকেল কৰে আপোনালোকে মানে পিয়ৰটো কৰিছোঁ আৰু তাৰে মানে কাপোৰ বাহিৰত আছে এবাৰ চাওঁ মানে চাব পাৰে তাতে এইবিলাক আপোনাৰ পেৰিছৰ প্ৰিমিয়াৰ ভিজনত গৈছে অষ্ট্ৰেলিয়া জাৰ্মানী চব দেশলৈকে গৈছে এইবিলাক চাই ল'ব পাৰে এইটো কি কালাৰ আছিলে এইটো নেচাৰেল কালাৰ আপোনাৰ ইণ্ডিগো এইটো প্ৰথমটো মানে এইটো বেম্বো আচ্ছা আচ্ছা এইটো ইণ্ডিগো এইটো বাঁহপাত এইটো বাঁহপাতৰ কাপোৰ বাঁহপাতেৰে কালাৰ কৰি পেলাই বনা কাপোৰ এইটো আৰু এইটো ধান খেৰৰ এইটো কাপোৰ মানে কালাৰটো এইটো চাহপাতৰ ৰঙেৰে প্ৰস্তুত কৰা সূতা এইটো কাপোৰ হয় আৰু আমাৰ মানে মেইন থিমটো এইটো কেনে পিচ অফ ক্লথ হেল্প কনজাৰ্ভ বায়'ডাইভাৰ্চিটি মানে কি হৈছে এই জংঘলখন মানুহে নষ্ট কৰি দিছে ন লাহে কিন্তু জংঘলখনৰ পৰা উৎপন্ন হোৱা বস্তুটি যদি আমি এটা ইকনমিক ফ্ৰীডম আনিব পাৰোঁ তেতিয়া মানুহে কমকৈ কাটিব জংঘলৰ গছ বনৰ পৰাই মানে পইচাটো আহি আছে নকটাকৈ গছ বন নকটাকৈ আহি আৰু ইয়াত আহিব আমি মানে কাপোৰ এনেকুৱা বনাইছোঁ এইবোৰ এৰী কাপোৰ আমি ধৰি লওক এতিয়া গামোচা বা ইয়াৰ লোকেল বস্তু এটা বনাব পাৰোঁ কিন্তু আজি জাৰ্মানীৰ মানুহ এজনে এখন গামোচা হয়তো কিনিব তেওঁ বন্ধাই ড্ৰয়িং ৰুমত সজাই থ'ব আৰুতো ছেকেণ্ডখন নিকিনে কাৰণ তেওঁ কি কৰিব সেইকাৰণে আমি এনেকুৱা বস্তু বনাইছোঁ যাতে তেওঁলোকে সদায় ইউজ কৰে আৰু বস্তুটো সদায় লাগি থাকে তেতিয়াহে আমাৰ বস্তুটো চলি থাকিব সেইটোৱে এই কালাৰ পেলেট হয় এইবিলাক চব নেচাৰেল কালাৰ 100ৰ ওপৰত কালাৰ আছে যদি কোনোবা কাষ্টমাৰে এইবোৰ কাপোৰ কিনিব বিচাৰে এনে ক'ত পাব ক'ত যোগাযোগ কৰিলে পাব আমাৰ অফিচ ইয়াতে আছে গাড়ী লিক কোন জেগাত গাড়ী লিক ইয়াত এইখন ৰাজাপাৰাটো ইয়াৰ পৰা আৰু দুখন গাঁও আপুনি গুৱাহাটীৰ ফালে ঘূৰি গ'লে ইয়াৰ পৰা দুখন গাঁও পাৰ হৈ পায় গাড়ী লিক যদি কাৰোবাক লাগে মানে গাড়ী লিকত আহিলে কণ্টেক্ট কৰিলে পাব আৰু 7 উইভছ আপোনালোকৰ তাতে কণ্টেক্ট নাম্বাৰ আছে চাগে আছে ঠিক আছে মই এইটো দি দিম ডিছক্ৰিপশ্যনত দি দিম